বিটিএডিত বিপিএফৰ নিৰ্বাচনীয় ৰণদংকা নিৰ্বাচনী সভাত বিপিএফে স্পষ্ট কৰি ক'লে বিজেপিৰ লগত মিত্ৰতা নকৰে বিপিএফে আমার লাগে আইকো আমার লাগে আইকো আমার লাগে প্রগতি আপোনালোকে সংকল্পবদ্ধ হিচাপে আজি ওলাই আহক কাম কৰক কোনো ভয় খাব লগা 16 জনত এই অসমখন দখল কৰিছে বিজেপি দলে কিন্তু এই হাগ্ৰামা মহিলাৰী নেতৃত্বত বিপিএফ দলৰ সহায়ৰ কাৰণেহে অসমৰ চৰকাৰ গঠন কৰিবৰ কাৰণে আজি সক্ষম হৈছে কিন্তু আজি একেসকলে আজি আমাক বিপিএফ দলক প্ৰতাৰণা কৰিছে বঞ্চনা কৰিছে ইয়াৰ ন্যায় আমি দিব লাগিব হয় না নহয় আমি দিব লাগিব ইয়াৰ ন্যায়টো আমি ৰাইজসকলে একগোট হ'ব লাগিব ৰাইজে একগোট হ'ব লাগিব এই যেটো বিজেপি কমিউনেল ৰাজনীতি আজি মুছলমানবিলাকক অত্যাচাৰ কৰি আছে বিজেপি দলে এই এনেকুৱা ৰাজনীতিক দলক এই অসমৰ শাসনৰ পৰা উফৰাই পেলোৱাৰ আমাৰ হাততে আছে আপোনালোকৰ হাততে আছে আপোনালোকে একগোট হৈ থাকক আমি বাৰে বাৰে অনুৰোধ কৰিছিল যে আমি বিজেপি এজিপি বিপিএফ একেলগে মিত্র জোঁটৰে আমি নিৰ্বাচন খেলিম কিন্তু একেসকলে কি কৰিলে তো আমিও আজি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো যেনেকৈ ৰবীন্দ্ৰনাথ ঠেগৰ ডাঙৰীয়াই কৈছে এক ক্লাছ চলৰে ভাই না আপনার যদি কেউ শুনে না এক ক্লাছ চলরে ভাই এক ক্লাছ চলো তো আমিও একলাই যাম হয় না লগৰ শংকা হৈছে নেকি ঠিক আছে ভাই নাই আমি বিপিএফ হিচাপে বিপিএডিৰ অতি শক্তিশালী এটা ৰিজনেল পলিটিকেল পাৰ্টি যোৱা 17 বছৰৰ পৰা আমি একেলেতেৰে শক্তিশালী ৰূপে ৰাইজৰ কাৰণে কাম কৰি আহি আছোঁ ৰাইজৰ কাৰণে কাম কৰিছোঁ গতিকে পৰৱৰ্তী দিনত ৰাইজে আমাৰ ওপৰত বিশ্বাস আছে একমাত্ৰ বিটিচি প্ৰধান তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ওপৰত আস্থা আছে ৰাইজৰ বিটিচিক উন্নতি আৰু প্ৰগতিৰ কাৰণে বিপিএফ চৰকাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত লাগে বুলি চবে অনুভৱ কৰিছে আৰু এইবাৰো আমাৰ বিপিএফৰ চৰকাৰ হ'ব ভিতৰত আৰু বাহিৰত আমি এতিয়ালৈকেও এলায়েন্সত আছোঁ গতিকে ভিতৰত বাহিৰত বুলি আপোনালোকৰ পৰাহে এতিয়া গম পালোঁ যোৱাকালি এইটো ঘোষণা হ'ল বুলি আমি খবৰ এটা পাইছোঁ আপোনাৰ বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বুলি আমি এটা মানে প্ৰচাৰ শুনি আছোঁ এই ক্ষেত্ৰত বিপিএফৰ স্থিতিটো কি হ'ব এইটো কৰিব পাৰে এখেতসকল নেশ্যনেল পলিটিকেল পাৰ্টি এখেতসকলে কৰিব পাৰে আপোনালোকৰ কিবা ক্ষতি হ'ব নেকি নাই আমাৰ তেনেকুৱা ক্ষতি নহয় বিটিএডি এৰিয়াত অন্ততঃ ক্ষতি নহয় সেইটো নাই এইটো একো ক্ষতি নকৰে আপোনালোকৰ নিশ্চয় মনত আছে লাষ্ট যিটো পঞ্চায়ত নিৰ্বাচন গ'ল পঞ্চায়ত নিৰ্বাচনত এজিপি ভিপিএফ আৰু বিজেপি পৰস্পৰক যি ধৰণৰ বক্তব্যবিলাক দাঙি ধৰিছিল এই সময়ত দেখা গৈছিল যে বোধহয় এজেপি আৰু ভিপিএফ মিত্ৰতা আৰু নাথাকে কিন্তু পঞ্চায়ত ইলেকশ্যন গুচি গ'ল যোৱাৰ পিছতো আমাৰ মিত্ৰতা একেই আছে গতিকে পৰিষদীয় নিৰ্বাচনটো বেলেগ পঞ্চায়ত নিৰ্বাচনটো বেলেগ আৰু বিধানসভা নিৰ্বাচনটো বেলেগ গতিকে এতিয়া আমি যিখিনি ৰিপৰ্ট পাইছোঁ যোৱাকালি ৰাষ্ট্ৰীয় দল বিজেপি নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব সেইটো সিহঁতৰ কথা কিন্তু আমাৰ বৰ্তমান সবল স্থিতি আছে আমাৰ বিটিচি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ পুনৰ চিফ হ'ব গতিকে বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰালেও আমাৰ কোনো ক্ষতি নহয় বৰঞ্চ কিছু ক্ষেত্ৰত আমি লাভৱান হ'ম বিজেপিয়ে ইপিপিএলৰ লগত মিত্ৰতা কৰিব বুলি এটা মানে প্ৰচাৰ ওলাইছে বিজেপি ইউপিপিএলৰ লগত কৰে নকৰে সেইটো সিহঁতৰ কথা কিন্তু আমি যিখিনি খবৰ পাইছোঁ যে বিজেপি নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বুলি কৈছে গতিকে কোনে কাৰ লগত মিত্ৰতা কৰে সেইটো আমাৰ দেখাৰ কথা নহয় আমাৰ কথা হৈছে যে আমাৰ ভিপিএফৰ বিটিচি অঞ্চলত আমাৰ স্থিতি সবল স্থিতি আমি আশাবাদী ৰাইজে আমাৰ লগত আছে আমি এইবাৰ পুনৰ
আমাৰ VPFই BTC দখল কৰাটো সম্ভৱ হ'ব। তাৰমানে এইটো কথা ঠিক যে এইবাৰ নিৰ্বাচনত মানে BPFে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতা নকৰে, এতিয়ালৈকে মিত্ৰতা হোৱা নাই, নকৰে। এতিয়া যিখিনি দেখা যায় যে আমি নিজাববীয়াকৈ খেলিলেও আমি যথেষ্টভাৱে লাভৱান হ'ম, বৰঞ্চ আমি এইবাৰ জিকিমেই। আমাৰ পুনৰ আমাৰ হাগ্ৰামা মহিলাৰী তেখেতেই আমাৰ পুনৰ BTC চিফ হোৱাটো কাটাল। কিমানখন আসন পাব বুলি নাই, এতিয়ালৈকেতো আমাৰ 18টা যিখিনি আজিৰ দিনটোলৈকে যিখিনি ঘোষণা কৰিছে যে আমি গ্ৰাউণ্ড লেভেলৰ ৰিপৰ্ট লৈ পেলাই আমি এইবিলাক প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে 18টা আমি জিকিমেই। পিছৰ পৰ্যায়ত এলেকা হিচাপত আমি পিছৰ পৰা পদক্ষেপ ল'ম, কিন্তু 25টাতো কোনো ভুল নাই, 25টাতো কোনো ভুল নাই।